আৰবিয়ান মানুহবিলাকে পাগুৰি নাবান্ধে হা, এনেকুৱা এখন ৰুমাল লৈ ঠিক মই এই ভিডিঅ'ত যেনেকৈ দেখাই আছোঁ ঠিক এনেধৰণে এইটো ব্যৱহাৰ কৰে। এইটো ৰুমাল কিছুমান বগাও হয়, কিছুমান ৰঙাও হয়। এইটোহে আৰবিয়ান কালচাৰ। আৰু ওপৰত এটা গোলকে যাব কলা এটা ৰছীৰ নিচিনা ওপৰত লগাই দিয়ে, এইটোহে আৰবিয়ান কালচাৰ। এজন ব্যক্তি কিমান দূৰ তললৈ গ'লে, কিমান ভৰি চেলেকুৱা হ'লে এনেকুৱা ধৰণৰ সুন্নত বিৰোধিতা মন্তব্য দিব পাৰে, মই কিন্তু আচৰিত হৈছোঁ। কিমান দূৰ চামচাগিৰি কৰিব লাগিব, কিমান ভৰি চেলেকুৱা হ'ব লাগিব যে আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত লৈ এনেকুৱা ধৰণৰ মন্তব্য, মইতো আচৰিত হৈছোঁ ভাই। প্ৰিয় শ্ৰোতা, গোটেইখিনি চালি জাৰি চোৱাৰ পিছত যিখিনি বুজি পোৱা গ'ল, ভাইৰাল হোৱাৰ এটা ভাইৰাছ আছে নহয়, সেইটো মূৰত সোমাই গৈছে আৰু সেইকাৰণে আবল তাবল বকি আছে। আজিৰ ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু বাতিলৰ প্ৰতিবাদ যাতে আমাৰ ফালৰ পৰা হৈয়ে থাকে দোৱা কৰিব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহি রাব্বিল আলামিন, আসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আমবিয়াই ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন। আম্মা বা'দ। ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রাহমানির রাহিম। লাকাদ কানা লাকুম ফি রাসূলিল্লাহি উসওয়াতুন হাসানাহ। সাদাকাল্লাহুল আযীম। ক্বালা রাসূলুল্লাহি সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম, মান তামাসসাকা বিসুন্নতি ইনদা ফাসাদি উম্মতি ফালাহু আজরু মিয়াতি শাহীদ। সম্মানীয় দৰ্শক, প্ৰত্যেক ক্ষেত্ৰত যিকোনো বাতিলৰ প্ৰত্যুত্তৰ আহলুস সুন্নাতুল জামাতে দি আহিছে আৰু দি থাকিব। সেই প্ৰতিবাদী কণ্ঠ বাতিলৰ বিৰুদ্ধে আকৌ মই আপোনালোকৰ সন্মুখত উপস্থিত। সন্মান সহকাৰে আপোনালোকক জনাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ বিষয়বস্তু হ'ল দাড়ি টুপি পাঞ্জাবী আৰবিয়ান কালচাৰ হয়, আমি কিয় ব্যৱহাৰ কৰিম। ইয়াত মই কিছু আলোচনা আপোনালোকৰ সন্মুখত দাঙি ধৰিম, যাৰ মাজত দাড়ি টুপি সম্পৰ্কে স্পষ্টীকৰণ জিলিকি উঠিব। লগতে সেইসকলক কিছু প্ৰশ্ন কৰিম আৰু কিয়ামতলৈকে চেলেঞ্জ থাকিল, সেই প্ৰশ্নসমূহৰ উত্তৰ যদি থাকে দিবলৈ মই আহ্বান জনাম। প্ৰিয় শ্ৰোতা, কুৰানুল কাৰীমত আল্লাহ ৰাব্বুল আলামিনে ফৰমায়, লাকাদ কানা লাকুম ফি ৰাসূলিল্লাহি উসওয়াতুন হাসানাহ। হে মোৰ বান্দাসকল, তোমালোকৰ কাৰণে তোমালোকৰ ৰসুলৰ জীৱন উসৱায়ে হাসানা হয়, উত্তম নমুনা হয় তোমালোকৰ কাৰণে তোমালোকৰ ৰসুলৰ জীৱন। মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যদি আমি ফলো কৰি আছোঁ, তো প্ৰত্যেক ক্ষেত্ৰতে ফলো কৰিব লাগিব। এনেকুৱা নহয় যে নবীয়ে দিনে ইছলাম আনিছে, দিনে ইছলাম লৈ ল'লোঁ, নবীয়ে সলাত আনিছে, নামাজ আনিছে, নামাজ লৈ ল'লোঁ, হজ জাকাত ইত্যাদি লৈ ল'লোঁ, আৰু নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আচাৰ, নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ব্যৱহাৰ, নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পোছাক, নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খাদ্য, নবী কৰীম সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ ভাল পোৱা বয় বস্তুবোৰ যদি আমাৰ জীৱনত আমি ল'ব নোৱাৰোঁ, তো কেনে ধৰণৰ ফলোৱাৰ আমি হ'লোঁ, কেনে ধৰণৰ অনুসৰণ আৰু অনুকৰণ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আমি কৰিলোঁ। আল্লাহ কোৰআনত স্পষ্ট ভাষাই কৈছে, তোমালোকৰ কাৰণে ৰসুলৰ জীৱন উত্তম নমুনা হয়। তোমালোকে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱন চাই তোমালোকে জীৱন গঢ়ি তোলা, দুনিয়াতো ছাকচেছ, এই দুনিয়াৰ পৰা যোৱাৰ পিছতো তোমালোকক আল্লাহ ৰাব্বুল আলামিন তোমালোকক জান্নাত দিব। আজি সমাজত বৰ দুখ লগা বিষয়, একাংশ শিক্ষিত পণ্ডিত
যিসকলে নিজকে সজাইছে আৰু বিতৰ্কিত মন্তব্য কৰি নিজকে মহাজ্ঞানী বুলি প্ৰুফ বা প্ৰমাণ কৰিব খুজি আছে, তেওঁলোকৰ জ্ঞান অৰ্থে মই জনাই দিওঁ, ৰাসূলুল্লাহ দিনে ইছলাম আনিছে, মনত ৰাখিব। আৰু ৰাসূলুল্লাহ কোন অৱস্থাত কোন হালতে দিনে ইছলাম আনিছে এইটো আপোনালোকে জানেনে? ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দিনে ইছলাম আনিছে, কোরআন আনিছে। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আমি কোন হালতত পাইছোঁ, কোন অৱস্থাত পাইছোঁ? বিনা টুপিত পাইছোঁ নেকি? বিনা দাড়িত পাইছোঁ নেকি? বিনা জুব্বাত আমি পাইছোঁ নেকি? নাই পোৱা। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাথা মুবাৰকত আমামা শৰীফ বান্ধা আছিলে, সেই অৱস্থাত আমি পাইছোঁ। ৰসুলে খুদা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চেহেৰা মুবাৰক দাড়ি শৰীফ আছিলে, সেই অৱস্থাত আমি পাইছোঁ। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শৰীৰ মুবাৰকত জুব্বা মুবাৰক আছিলে, সেই অৱস্থাত আমি পাইছোঁ। আজি ধৰ্ম আমি লৈ ল'লোঁ, নামাজ আলি লৈ ল'লোঁ, ৰাসূলুল্লাহৰ সুন্নতৰ পাগুৰিৰ কোনো খবৰ নাই, ৰাসূলুল্লাহৰ দাড়ি মুবাৰকৰ কোনো খবৰ নাই, ৰাসূলুল্লাহৰ জুব্বা মুবাৰকৰো কোনো খবৰ নাই। আৰু বোলে আমি মুছলমান, আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামক বোলে আমি ফলো কৰোঁ। ভাই বন্ধুসকল, আমাৰ দয়াৰ নবী কৈছে, মান তামাচ্চাকা বিসুন্নতি ইনদা ফাসাদি উম্মতি ফালাহু আজরু মিয়াতি শাহিদিন। কোনোবা মোৰ উম্মতে যদি মোৰ উম্মতৰ মাজত যেতিয়া ফেতনা হ'ব, ফাসাদ হ'ব, সেই সময়ত যদি এটা সুন্নত ধৰি ৰাখে, এটা সুন্নত যদি জীয়াই ৰাখে, এটা সুন্নত যদি ধৰি ৰাখে, সেইজন ব্যক্তিক আল্লাহ ৰাব্বুল আলামিন 100 শহীদৰ সৱাব দান কৰিব। ডাঙৰ এটা প্ৰশ্নৰ উত্তৰ আজি শুনি লওক, যে দাড়ি টুপি পাগৰি জুব্বা হেনো আৰবিয়ান কালচাৰ, সেইকাৰণে আমি কিয় মানিম? 1 নম্বৰ কথা, এইটো ভুল তথ্য। দাড়ি টুপি পাগৰি জুব্বা, দাড়ি টুপি পাগৰি পাঞ্জাবী, এইবিলাক আৰবিয়ান কালচাৰ নহয়। যদি পাঞ্জাবী আৰু দাড়ি আৰু মূৰত পাগৰি দিয়া আৰবিয়ান কালচাৰ হ'লেহেঁতেন, তো ছ'চিয়েল মিডিয়াত আপোনালোকে চাৰ্চ কৰি চাব, বিচাৰি চাব, আৰব দেশৰ মানুহবিলাকে পাঞ্জাবী পিন্ধে জানো? নিপিন্ধে। তেওঁলোকে দীঘল এটা কাপোৰ পিন্ধে, যাক টুপ বুলি কোৱা হয় সাধাৰণতে। জুব্বা ছিষ্টেম দীঘল এটা পিন্ধে, যাক টুপ বুলি কোৱা হয়। এইটো পাঞ্জাবী নেকি? আৰু আৰবিয়ান মানুহবিলাকক চাব, যদি দাড়ি যদি কালচাৰে হ'লেহেঁতেন, আৰবৰ মানুহবিলাকে দাড়ি ৰাখিলেহেঁতেন। আৰবিয়ান ৰজা মহাৰজাবিলাকক চাব, ডাঙৰ ডাঙৰ ৰজাবিলাকৰ, তেওঁলোকৰ মুখত কিন্তু দাড়ি নাই। যদি কালচাৰ হ'লেহেঁতেন কিয় এৰি দিলে, মোৰ প্ৰশ্ন। 3 নম্বৰ কথা, তেওঁলোকে পাগৰি নাবান্ধে। আপুনি মাৰ্ক কৰিব, ছ'চিয়েল মিডিয়াত আপুনি যাই চেক কৰিব, আৰবিয়ান মানুহবিলাকে পাগৰি নাবান্ধে। এনেকুৱা এখন ৰুমাল লৈ ঠিক মই এয়া ভিডিঅ'ত যেনেকৈ দেখাই আছোঁ, ঠিক এনেধৰণে এইটো ব্যৱহাৰ কৰে। এইটো ৰুমাল কিছুমান বগাও হয়, কিছুমান ৰঙাও হয়। এইটোহে আৰবিয়ান কালচাৰ। আৰু ওপৰত এটা গোলকৈ যাব, কলা এটা ৰছীৰ নিচিনা ওপৰত লগাই দিয়ে, এইটোহে আৰবিয়ান কালচাৰ। জ্ঞান নথকাই এটা কথা একেবাৰে কৈ দিব, তাকে আমি মানি ল'ম। মানুহবিলাকক পথভ্ৰষ্ট নকৰিব এনেকুৱা মন্তব্য দি। পাঞ্জাবী টুপি দাড়ি এইটো আৰবিয়ান কালচাৰ নহয়, এইটো আমাৰ দয়াৰ নবী ৰাহমাতুল্লিল আলামিন সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ সুন্নত হয়। সেইকাৰণে মই সকীয়াই দিছোঁ, এইবিলাক কৰ্মৰ পৰা বিৰত থাকক। এতিয়া মই 2টা প্ৰশ্ন সৰ্বসাধাৰণ চাদা চিধা মগজুৰ মানুহৰ সন্মুখত মই দাঙি ধৰিলোঁ, পাৰে যদি উত্তৰ দিব। আৰবিয়ান কালচাৰ যদি টুপি দাড়ি আৰু পাঞ্জাবী হয়, সেইকাৰণে আমাৰ আৰবিয়ান কালচাৰ আমি নৎসাত কৰি যদি টুপি দাড়ি পাঞ্জাবী এৰি দিওঁ, তো পেণ্ট চাৰ্ট কোন দেশৰ কালচাৰ? পশ্চিমা দেশৰ কালচাৰ নহয় জানো? শিক্ষিত সমাজলৈ প্ৰশ্ন, গভীৰভাৱে চিন্তা কৰি চাব, পেণ্ট চাৰ্ট কোন দেশৰ কালচাৰ? পশ্চিমা দেশৰ কালচাৰ। ইংলেণ্ডৰ ইউৰোপৰ কালচাৰ হ'ল পেণ্ট চাৰ্ট। আৰবিয়ান কালচাৰ মোতাবেক টুপি দাড়ি পাঞ্জাবী যদি পিন্ধিব নোৱাৰি, তো ফৰেনাৰ পশ্চিমা দেশৰ ইউৰোপৰ কালচাৰ হিচাপে আমি পেণ্ট চাৰ্টো পিন্ধিব নোৱাৰিম, তো কিয় পিন্ধি আছে? প্ৰশ্ন। দ্বিতীয়তে, যদি কালচাৰ মানিয়ে পিন্ধে, তো আমাৰ দেশৰ কালচাৰনো কি? শিক্ষিত সমাজে জনাব। মই জনামতে আমাৰ ভাৰতত বিভিন্ন কালচাৰ আছে। সাধাৰণ অসমৰ কথা মই কওঁ, অসমৰ কালচাৰ হ'ল ধুতি আৰু পাঞ্জাবী। অসমৰ কালচাৰ ধুতি আৰু পাঞ্জাবী।
আজিৰ পৰা প্ৰায় 50 বছৰ 20 বছৰ 40 বছৰ আগত আমাৰ নানাহঁতে ধুতি পিন্ধিছিল। এইটো সকলোৱে জানে। এইটো অসমৰ কালচাৰ ধুতি আৰু পাঞ্জাবী। আৰু কেৰেলিয়ানসকলৰ কালচাৰ এটা বেলেগ, ইহঁতে লুংগি পিন্ধে। তামিলসকলেও লুংগি পিন্ধে। বিভিন্ন ভাৰতৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন সম্প্ৰদায়ৰ মানুহে বিভিন্ন পোচাক পৰিধান কৰে কালচাৰ হিচাপে। তো আমি গোটেই দেশৰখিনি বাদে দি যদি আমাৰ অসমৰখিনিয়ে লওঁ, তো আমাৰ কি পিন্ধিব লাগিব আজিৰ পৰা? পাঞ্জাবী থাকিয়ে যাব, লগতে ধুতি পিন্ধিব লাগিব। মনত ৰাখিব, কোনোবা দেশৰ পোচাক যদি কালচাৰ হয়, তো সেইভাৱে কি সেই পোচাক আপুনি আৰু মই এৰি দিয়া কি দৰকাৰ হৈ যাব নেকি? আমাৰ দয়াৰ নবী ৰহমাতুল্লিল আলামিনক আমি কোন অৱস্থাত পাইছোঁ? আমাৰ দয়াৰ নবী ৰসুল খুদা সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক আমি পাইছোঁ দাড়ি শৰীফ, পাগড়ি মুবাৰক, জুব্বা মুবাৰক অৱস্থাত আমি পাইছোঁ। আৰু দয়াৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ আমি ফলোৱাৰ। সেইকাৰণে দয়াৰ নবীৰ পাগড়ি আমি জীয়াই ৰাখিম, দয়াৰ নবীৰ দাড়ি আমি জীয়াই ৰাখিম, দয়াৰ নবীৰ জুব্বা আমি জীয়াই ৰাখিম। আমি মুখত ফলো কৰা নাই ৰসুল্লাহক, আমি মুখে মুখে ৰসুল্লাহক মানি লোৱা নাই, আমি অন্তৰেৰে মানি লৈছোঁ। আৰু ৰসুল্লাহৰ বিষয়ে কোনোবা যদি বেয়াকে কয়, ৰসুল্লাহৰ সুন্নত সম্পৰ্কে যদি কোনোবা বেয়া মন্তব্য কৰে, আমাৰ আঘাত অন্তৰত লাগে। কোনোবা হ'ব পাৰে কাৰোবাৰ এজেণ্ট। আমি মুছলমান ঘৰত জন্ম হৈছোঁ, আমি মুছলমান হৈ আছোঁ আৰু মুছলমান হৈ থাকিম। শেষ বিন্দু তেজ থকালৈকে দাড়ি জুব্বা পাগড়িৰ আমি ৰক্ষা কৰিব চেষ্টা কৰিম। ইমানটো মহাব্বত আমাৰ ৰসুলে খুদা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি যেনেকৈ আছে, তেনেধৰণে ৰসুলে খুদা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতৰ মহাব্বত তেনেকেই আমাৰ অন্তৰত সোমাই আছে। কোনোবা ফালুৰি কাটি যাব পাৰে, ইয়াত আমাৰ ক'ব লগা একো নাই। কালচাৰ যদি মানে তো ইংলেণ্ডৰ কালচাৰ পেণ্ট চাৰ্ট কিয় পিন্ধি আছে? প্ৰশ্নৰ উত্তৰ দিব। দ্বিতীয় কথা, যিটো আচল কথা, আজিৰ ভিডিঅ'ৰ মূল কথা, সেইখিনি লৈ আহক। মই চেলেঞ্জ কৰিছোঁ, হজৰতে আদমৰ পৰা লৈ ঈসা নবীলৈকে গোটেই নবী ৰসুলসকলৰ পোচাক কি আছিল জনাব। 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন, মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি লেবাস পৰিধান কৰিছিল জনাব। 2 নম্বৰ প্ৰশ্ন। আৰু লগতে গোটেই নবীসকলৰ দাড়ি আছিল নে নাই এইটো জনাব। আৰু মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দাড়ি মুবাৰক আছিল নে নাই এইটো জনাব। 2টা প্ৰশ্ন। 3 নম্বৰ প্ৰশ্ন, আমাৰ নবীৰ সাহাবাই কেৰাম যিসকলৰ বিষয়ে আমাৰ দয়াৰ নবী কৈছে, আসহাবি কান নুজুম বিআইহিম ইক্তাদাইতুম ইহতাদাইতুম, সেই সকলৰ পোচাক কি আছিলে জনাব। আৰু তেওঁলোকৰ চেহেৰা মুবাৰকত দাড়ি আছিল নে নাই জনাব। 4 নম্বৰ প্ৰশ্ন, আমার দয়ার নবীর খুলাফায়ে রাশিদিন হযরতে আবু বকর, হযরতে উমর, হযরতে উসমান, হযরতে আলী দাড়ি মুবারক আছিল নে আৰু তেওঁলোকৰ পোচাক কি আছিল জনাব, স্পষ্টীকৰণ দিব। 5 নম্বৰত আহলে বাইতে আথাৰ আমাৰ নবীৰ বংশধৰৰ পোচাক কি আছিল জনাব। আমাৰ নবীৰ আহলে বাইতৰ পুৰুষসকলৰ দাড়ি কিমান আছিলে, পাগড়ি ব্যৱহাৰ কৰিছিল নাই জনাব। তাবিঈন সকল, তবে তাবিঈন সকল আগত যাক। 4 ইমাম, ইমামে আবু হানিফা, নাম শুনিলক ইমামে আবু হানিফা, ইমামে মালিক ইবনে আনাস, হযরতে ইমামে শাফি, হযরতে ইমামে আহমদ ইবনে হাম্বল রাহিমাহুমুল্লাহ, এই 4জন 4টা মাযহাবৰ ইমাম, এওঁলোকৰ পোচাক কি আছিল আৰু এওঁলোকৰ দাড়ি আছিল নে নাই জনাব। বড় পীর আব্দুল কাদের জিলানী, খাজা মুঈনুদ্দিন চিশতি আজমেরি, শেখ বাহাউদ্দিন জাকারিয়া নকশবন্দি, শেখ আহমদ সরহিন্দি মুজাদ্দিদ আল ফেসানি, এই 4গৰাকী তৰিকতৰ জবৰদস্ত শেখ হয়। 4 তৰিকাৰ ডাঙৰ ডাঙৰ আউলিয়া, এওঁলোকৰ দাড়ি আছিল নে নাই জনাব আৰু এওঁলোকৰ পোচাক কি আছিল জনাব। এনেই মানুহবিলাকৰ সন্মুখত বিতৰ্কিত এটা মন্তব্য দি ভাইৰেল হৈ বহি থাকিলেই নহয়, জিম্মাদাৰীৰ সহকাৰে কথাবিলাক ক'ব লাগে। মোৰ ভাই বন্ধুসকল, এইটো জামানা বৰ ফেতনা ফাসাদৰ জামানা হয়। কোনে কাৰ ইমান চুৰি কৰিব লাগে সেইটোৱে ধান্দা বৰ্তমান। সেইকাৰণে হুঁচিয়াৰ হওক, সাৱধান হওক। আৰু এইবিলাক ছাগল পাগলৰ পৰা বাচি থাকক। এটাই মনে মনে ভাবিব, ছাগলে নাখায় কি আৰু পাগলে নকয় কি, এইটো কথা মানি এওঁলোকৰ পৰা বাচি থাকিব। 3 নম্বৰ কথা কৈ আজিৰ ভিডিঅ' শেষ কৰোঁ। মোৰ ভাই বন্ধুসকল, এই দাড়ি টুপি আৰু পাঞ্জাবী জুব্বা পাগড়িৰ ওপৰত প্ৰথমহে দেখা পালোঁ কোনোবা আহি হামলা কৰিলে, কোনোবা আহি এটেক কৰিলে। ইয়াৰ আগত বিজ্ঞ বিজ্ঞ পণ্ডিতসকল আহিল, বিজ্ঞ বিজ্ঞ ওলামাসকল আহিল। এই গোটেই আলিম ওলামাবিলাকে কিন্তু
সব ক্ষেত্ৰতে মতানৈক্য হ'লেও কিন্তু ৰসুল্লাহৰ সুন্নতক লৈ কোনোৱে খেলা কৰা নাই। বহুদিন আগত ৰসুল্লাহৰ সুন্নত লৈ য়াজিদে খেলা কৰিছিলে, যিদৰে য়াজিদে নেস্তনাবুদ হৈ গৈছে, ঠিক তেনেধৰণে একাংশ যে আমাৰ নবীৰ সুন্নত লৈ খেলা কৰি আছে, তেওঁলোকৰ হাসৰো সেই য়াজিদৰ নিচিনাই হ'ব যেন মই পাইছোঁ। মোৰ ভাই বন্ধুসকল, টুপি দাড়ি পাঞ্জাবী এইবিলাক আমাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ মৰমৰ সুন্নত, আৰু আমাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ মৰমৰ সুন্নতখিনি আমাৰ আঁকোৱালি ল'ব লাগিব, সুন্নত মোতাবিক আমাৰ জীৱন যাপন কৰিব লাগিব। কাৰণ আমি ৰসুলুল্লাহৰ ফলোৱাৰ, আমি কোনোবা পেণ্ট চাৰ্ট টাই অলাৰ ফলোৱাৰ নহয়। আলহামদুলিল্লাহ।